শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু সন্ধিয়াৰ চাহকাপ খালেনে? মোৰ একদম মানে ভাল লগা মুহূৰ্ত এটি আহি পাইছোঁ। মই আহি পোৱাৰ পিছত মোৰ ফোনটো বাজিছে। ফোনটো বজাৰ পিছত মই ফোনটো প্ৰথম সময় ৰিচিভ কৰিব পৰা নাই, মই অলপ কামত ব্যস্ত আছিলোঁ। তাৰপিছত ফোনটো চাইছোঁ যে নাম্বাৰটো চিনাকিয়ে বাৰু। তাৰপিছত ভাইটি এজন আহিছে মোৰ ওচৰলৈ মানে। তাৰপিছত এইয়া ভাইটি আহি গৈছে। নমস্কাৰ। ভাইটি আমাৰ ঘৰলৈ আহিছে মোক লগ কৰিবলৈ বুলি। সঁচাকৈ ভাল লাগে নহয়নে? এনেকৈ যেতিয়া অনুৰাগীবোৰ আহে, যিসকলে মোৰ ধৰণে সৰু সৰু ক্ৰিয়েটৰে হওক বা ডাঙৰ ক্ৰিয়েটৰে হওক, মানুহ এনেকৈ লগ কৰিবলৈ সেই সঁচাকৈ ভাল লাগে। এতিয়া মানে ভাইটি আহিলে, তাকে দুয়োটাই চাহ অকণমান খাওঁ বুলি ওলাইছোঁ। এয়া চাহৰ লগত কি লৈছোঁ চাওকচোন বাৰু। এয়া চাহৰ লগত বিস্কুটে লৈছোঁ আৰু কিনোৱা নহয় জানো, মতা মানুহৰ চাহ আৰু এয়া। ভাইটি কিবা এটা ক'বানে? কোৱা। কি ক'ম আৰু কেনেকুৱা অনুভৱ আমাৰ ঘৰলৈ আহি? অনুভৱ ধুনীয়া, ব্যৱহাৰ পাতি ধুনীয়া, চব ফালৰ পৰা ক্লিয়াৰ। মই সেইটোৱে ভাল পাইছোঁ আৰু কি ক'ম আৰু ক'বলৈ একো নাই। সকলোৰে কেমেৰাৰ সন্মুখত কথা কোৱাৰ অভিজ্ঞতা নাথাকে, গতিকে ভাইটিয়ে ইমান ধৰণে বাৰু কথাখিনি বুজাই ক'ব পৰা নাই। তথাপিও সঁচাকৈ মোৰ বহুত ভাল লাগিছে ভাইটি অহাৰ কাৰণে। আকৌ এবাৰ অশেষ ধন্যবাদ। আজি মই আৰু এটা ভাল লাগিছে, মই সন্ধিয়া সময়ত মৰিগাঁৱলৈ গৈছিলোঁ। যাওঁতে মানে কি হ'ল, মই গাড়ীখন ছিগনেল দিলে ৰাখিলোঁ। ৰখাৰ পিছত ল'ৰা এজন উঠিছে। ল'ৰাজনে প্ৰথমে মাত বোল দিয়া নাই। তাৰপিছত অলপমান গৈ কৈছে, দাদা মই আপোনাক চিনি পাওঁ। মই বোলো অঁ কেনেকৈ বা? কৈছে আপুনি ভিডিঅ' বনাই নেকি বাৰু? মই বোলো অঁ। তাৰপৰা কৈছে মই আপোনাৰ গাড়ীখন চিনি পাইছিলোঁ। মই বোলো ভাল লাগিছে ন। মই এই মিডিয়াটোৰ কি ছ'চিয়েল মিডিয়াৰ পৰা কিবা উপাৰ্জন কৰিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো পিছৰ কথা, কিন্তু এনেধৰণৰ মৰমবোৰ যে পাইছোঁ সেইটো মোৰ বাবে যথেষ্ট। সকলোৱে আশীৰ্বাদ কৰিব যাতে মই সফল হ'ব পাৰোঁ। ধন্যবাদ।